মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোক সকলো ভালে কুশলে আছা। আজি আকৌ তোমালোকৰ পঞ্চম শ্ৰেণীৰ শিক্ষণ সমল দ্বিতীয় ভাগৰ পৰিৱেশ বিষয়টো লৈ উপস্থিত হৈছোঁ। গতিকে তোমালোকে এই ভিডিঅ'টি ভালকৈ চাবা, প্ৰশ্নসমূহৰ উত্তৰ কৰাৰ আগতে পাঠটো ভালদৰে পঢ়িবা আৰু যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিবা, যাতে তোমালোকৰ বন্ধুবৰ্গই এই ভিডিঅ'ৰ সহায় লৈ এই প্ৰশ্নসমূহৰ উত্তৰ কৰাত সুবিধা হয়। বিষয় পৰিৱেশ অধ্যয়ন, এইটো পাঠ নম্বৰ 13, শস্যৰ উৎপাদন আৰু সংৰক্ষণ, চতুৰ্থ শ্ৰেণীৰ পুনৰ আলোচনা। এই পাঠটো চতুৰ্থ শ্ৰেণীত আছিলে, তোমালোকে এইটো পঢ়ি আহিছা, পাই আহিছা। ইয়াৰ ওপৰতে ইয়াত প্ৰশ্নসমূহ আছে, গতিকে তোমালোকে ভালকৈ এইটো পঢ়িবা প্ৰথমতে। এবাৰ আমি চাওঁচোন ইয়াত কি লিখা আছে। অসম এখন কৃষিভিত্তিক ৰাজ্য। ধান, মাহ, সৰিয়হ আদিকে ধৰি অসমত বিভিন্ন ধৰণৰ শস্যৰ খেতি কৰা হয়। অসমত বাৰিষা আৰু খৰালি দুয়োটা সময়তে খেতি কৰা হয়। খেতি কৰি অধিক শস্যৰ উৎপাদনৰ বাবে খেতিত যথেষ্ট পৰিমাণৰ পানী, পলসুৱা মাটি, সূৰ্যৰ পোহৰ, তাপ আদিৰ আৱশ্যক। পলসুৱা মাটিত গছৰ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় জৈৱিক সাৰ থাকে। উন্নতমানৰ বীজ, জৈৱিক সাৰ আৰু কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ, ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আদি উন্নত ব্যৱস্থাৰ জৰিয়তে খেতি কৰি অধিক শস্য উৎপাদন কৰিব পাৰি। শস্যৰ উৎপাদনৰ লগতে উৎপাদিত শস্যবোৰ ভালদৰে সংৰক্ষণ কৰি ৰখাটো অতি আৱশ্যক। বিভিন্ন ধৰণৰ খাদ্য শস্য সংৰক্ষণৰ বাবে বিভিন্ন সংৰক্ষণ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি, যেনে ধান ৰখাৰ বাবে ভঁৰাল, সৰিয়হৰ বাবে দুলি, বীজ সংৰক্ষণৰ বাবে তুম, শাক পাচলি, ফল মূল আদি বহুদিনলৈ সতেজ ৰখাৰ বাবে ৰেফ্ৰিজাৰেটৰ, শীতল ভঁৰাল আৰু বিভিন্ন কৃষিজাত শস্য ৰাখিবৰ বাবে পণ্যাগাৰ আদি। তোমালোকে ইয়াত দিয়া প্ৰশ্নসমূহৰ উত্তৰ কৰাৰ আগতে প্ৰথমতে এই চতুৰ্থ শ্ৰেণীৰ পাঠ নং 13, শস্যৰ উৎপাদন আৰু সংৰক্ষণ, এই পাঠটো তোমালোকে প্ৰথমতে পঢ়ি ল'বা, তেতিয়া ইয়াত উত্তৰ কৰিবলৈ সুবিধা হ'ব। ইয়াত দিয়া আছে, আমি তাত পলসুৱা, বালিচহীয়া, বোকা মাটি এইবিলাক পাইছিলোঁ, গতিকে ইয়াতো দিয়া আছে বালিচহীয়া মাটি কি। এই মাটিত বালিৰ পৰিমাণ শতকৰা 80% অধিক হয়। এই মাটি বিন্ধাযুক্ত আৰু ই পানী ধৰি ৰাখিব নোৱাৰে। বালিচহীয়া মাটিত পানী ধৰি ৰাখিব নোৱাৰে। বোকা বা আলতীয়া মাটি, এই ধৰণৰ মাটিৰ কণিকা বা দানাবোৰ অতি ক্ষুদ্ৰ আৰু বোকাৰ পৰিমাণ বেছি। এই মাটিয়ে বহু সময় ধৰি পানী ধৰি ৰাখিব পাৰে আৰু ই বৰ আঠাযুক্ত। পলসুৱা মাটি, এই প্ৰকাৰৰ মাটিত বালি আৰু বোকাৰ পৰিমাণ সমানে থাকে। এই মাটিয়ে প্ৰয়োজনীয় পানী ধৰি ৰাখিব পাৰে। এই বিষয়ৰ ওপৰত যিহেতু ইয়াত প্ৰশ্ন আছে, গতিকে এইটো তোমালোকক মই পঢ়ি দিছোঁ। উত্তৰ কৰাৰ আগতে তোমালোকেও ভালদৰে পঢ়ি ল'বা। ছাত্ৰ-ছাত্ৰীসকল, ইয়াত এটা ক্ৰিয়াকলাপ দিয়া আছে, তোমালোকে এইটো ঘৰত কৰিব লাগিব। কৰি পেলাইহে ইয়াৰ উত্তৰসমূহ তোমালোকে লিখিব লাগিব। ইয়াত কি কৰিব লাগিব, প্ৰথমতে 3টা পাত্ৰ, মানে পেলনীয়া খালী টিন, পেলনীয়া বাল্টি, খালী টিন এইবিলাক যি আছে তোমাৰ ঘৰত ল'বা। 3 প্ৰকাৰৰ মাটি সংগ্ৰহ কৰি পাত্ৰ 3টাত ভৰাই ল'বা। মই এইমাত্ৰ তোমালোকক পঢ়ি পলসুৱা মাটি, বালিচহীয়া মাটি আৰু বোকা মাটি কি ক'লোঁ, গতিকে পলসুৱা, বালিচহীয়া আৰু বোকা মাটি সংগ্ৰহ কৰিবা। কোনটো পাত্ৰত কি মাটি ভৰাইছা মনত ৰাখিবা। তোমালোকে পাৰিলে তাত লেবেল লগাই দিবা। 3টা পাত্ৰৰ প্ৰতিটোতে এটাকৈ পানীত তিয়াই থোৱা বুট মাহ পুতি দিয়া আৰু ৰ'দ পৰা ঠাইত থৈ দিয়া। এই মাটি য'ত ভৰাইছা তাত এটাকৈ বুট মাহ, পানীত তিয়াই থোৱা বুট মাহ পুতি দিব লাগিব আৰু সেইটো ৰ'দ পৰা ঠাইত থৈ দিব লাগিব। প্ৰতিদিনে পাত্ৰকেইটাত পানী দি লক্ষ্য কৰা আৰু এই পাত্ৰকেইটাত তোমালোকে সদায় পানী দি থাকিবা। এই কাৰ্যটো কৰি কি পালা তলৰ তালিকাত লিখা। এতিয়া তালিকাত কি লিখিব লাগিব, তোমালোকে কি কি মাটি সংগ্ৰহ কৰিছিলা, পলসুৱা মাটি, বালিচহীয়া মাটি, বোকা মাটি। এতিয়া পলসুৱা মাটিত দিয়া বুট মাহটো 5 দিনৰ পিছত কি হৈছে ইয়াত লিখিব লাগিব, আৰু 12 দিনৰ পিছত কি হৈছে ইয়াত লিখিব লাগিব, মানে কিমান ডাঙৰ হৈছে, ইয়াৰটো কিমান ডাঙৰ হৈছে। বালিচহীয়া মাটিত
কি হৈছে, কিমান ডাঙৰ হৈছে, বা হৈছেনে নাই, বা গজিছেনে নাই। তাৰপিছত 12 দিনত কি হৈছে, 12 দিনৰ পিছত মানে কি হৈছে ইয়াত লিখিব লাগিব। আৰু বোকা মাটিত দিয়া বুটমাহ গুটিটো 5 দিনৰ পাছত কি অৱস্থাত আছে, ইয়াত গজালি মেলিব পাৰিছেনে নাই, বা মেলিছে যদি কিমান ডাঙৰ হৈছে পুলিটো, সেইটো ইয়াতো তেনেকৈ 12 দিনৰ পাছত সেই পুলিটো কি হৈছে তোমালোকে ইয়াত লিখিব লাগিব। আৰু পৰ্যবেক্ষণ কৰাৰ পিছত ইয়াত দিয়াই আছে কোন প্ৰকাৰৰ মাটিত বুট মাহটোৰ পুলি আটাইতকৈ বেছি বৃদ্ধি পাইছে। কোন প্ৰকাৰৰ মাটি, 3 প্ৰকাৰৰ মাটি আছে তোমালোকে তাত লেভেল মাৰিছিলা। গতিকে চাবা কোনটো লেভেল মৰা মাটিত বুট মাহ পুলিটো বেছি সোনকালে বৃদ্ধি হৈছে সেইটো চাবা। তাৰপিছত খ নম্বৰত আছে কোন প্ৰকাৰৰ মাটিত পুতি দিয়া বুট মাহটোৰ পুলি বঢ়া নাই। এই 3টা মাটিৰ ভিতৰত কোনটোত পুলিটো বঢ়া নাই সেইটো ইয়াত লিখিব লাগিব। তাৰপিছত গ নম্বৰত লিখিব লাগিব কিয় সেই মাটিত গছপুলিৰ বৃদ্ধি হৈছে, কাৰণ লিখা। কোনটো মাটিত গছপুলিৰ বৃদ্ধি বেছিকৈ হৈছে আৰু কিয় হৈছে তাৰ কাৰণটো লিখিব লাগিব। ইয়াৰ কাৰণটো লিখিবৰ কাৰণে তোমালোকে যদি অথনি মই দেখুওৱা পাঠটো যদি পঢ়া, এইটো কৰিবলৈ তোমালোকৰ বহুত সুবিধা হ'ব। আৰু তোমালোকে স্কুলত শিক্ষকৰ সহায় ল'ব পাৰিবা। ঘৰত থকা তোমালোকৰ জ্যেষ্ঠ মা দেউতাজনৰ পৰাও, জ্যেষ্ঠজন বা মা দেউতাৰ পৰাও এই সম্পৰ্কে তোমালোকে সহায় লৈ এই কামটো কৰিব পাৰিবা। কাৰ্যটো কৰোঁতে পৰ্যবেক্ষণ কৰি পালা যে গছপুলিৰ বৃদ্ধিৰ বাবে পলসুৱা মাটিৰ প্ৰয়োজন। এইটো কৰাৰ পিছত তোমালোকে গম পাবা যে পলসুৱা মাটিত বেছি সোনকালে পুলিটো বৃদ্ধি হৈছে, সেই কথাটো তোমালোকে গম পাবা। গতিকে পৰীক্ষাটো প্ৰথমতে কৰি চাবাচোন। তাৰপিছত ক্ৰিয়াকলাপ 2 চাওঁ। পাঠটো পঢ়া আৰু তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা। ইয়াত খালী ঠাই দিয়া আছে। এই পাঠটো পঢ়িলে তোমালোকে এই খালী ঠাইৰ উত্তৰকেইটা কৰিব পাৰিবা। মাটিত সাধাৰণতে ইয়াত খালী ঠাই দিয়া আছে আৰু বালিৰ দানা থাকে। ইয়াত কি হ'ব, পাঠত আছে ইয়াত বোকা আৰু বালিৰ দানা থাকে। তাৰপিছত খ নম্বৰত কি হ'ব, মাটিয়ে প্ৰয়োজনীয় পানী ধৰি ৰাখিব পাৰে। আমি 3 প্ৰকাৰৰ মাটি পাইছিলোঁ। গতিকে কোনটো মাটিয়ে প্ৰয়োজনীয় পানী ধৰি ৰাখিব পাৰে, ইয়াৰ উত্তৰ হ'ব পলসুৱা মাটি। গ নম্বৰ অসমৰ প্ৰধান কৃষিজাত শস্য। অসমৰ প্ৰধান কৃষিজাত শস্য কি হ'ব, এইটো পাঠত আছে, এইটো ধান হ'ব। তোমালোকে এই খালী ঠাইত ইয়াত লিখিবা। ঘ নম্বৰ গোবৰ, প্ৰাণীৰ মলমূত্ৰ, হাড়ৰ গুড়ি, কেঁচুসাৰ আদি হৈছে সাৰ। আদি হৈছে কি সাৰ, এইবিলাক হৈছে জৈৱিক সাৰ। ইয়াত লিখিবা, ইয়াত তোমালোকে খালী ঠাইত লিখিবা। মই ইয়াতে লিখি দিছোঁ জৈৱিক সাৰ। ঙ নম্বৰ ইয়াত খালী ঠাই আছে তো ফল মূল, শাক পাচলি আদি কিছু দিনলৈ সতেজ ৰাখিব পাৰি। ইয়াত ঙ নম্বৰৰ কি হ'ব, ৰেফ্ৰিজাৰেটৰ, যিটোক আমি ফ্ৰিজ বুলি কওঁ। ইয়াৰ উত্তৰটো হ'ব ৰেফ্ৰিজাৰেটৰ। গতিকে ইয়াত তোমালোকে এই খালী ঠাইত ৰেফ্ৰিজাৰেটৰ লিখিবা। তাৰপিছত প্ৰথম 6 নম্বৰত কি আছে, পণ্যাগাৰত শস্যবোৰ বাবে নিৰ্দিষ্ট উষ্ণতাত ৰখা হয়। এই খালী ঠাইত কি হ'ব, বহুত দিন ভালে ৰাখিবৰ বাবে হ'ব। ইয়াত বহুত দিন হয়, ইয়াত বহুত দিন ভালে ৰাখিবৰ বাবে নিৰ্দিষ্ট উষ্ণতাত ৰখা হয়। পণ্যাগাৰত বহুত দিন ভালে ৰাখিবৰ বাবে নিৰ্দিষ্ট উষ্ণতাত ৰখা হয়। তাৰপিছত দ্বিতীয় 6 নম্বৰত কি হ'ব, শীতল কৰি ৰাখিব পৰা ভঁৰালেই হৈছে শীতল ভঁৰাল। এইটো পাঠত আছে। গতিকে তোমালোকে চাই লিখিবা শীতল ভঁৰাল। আৰু ইয়াত দিয়া আছে পাঠ নং 15 গ্ৰহ আৰু নক্ষত্ৰৰ কথা। এইটো আছে 4ৰ্থ শ্ৰেণীৰ পুনৰ আলোচনা। এইটো 4ৰ্থ শ্ৰেণীত আছে। ইয়াত চাই লওঁচোন আমি 4ৰ্থ শ্ৰেণীৰ কিতাপত ইয়াত পাঠ নং 15ত গ্ৰহ আৰু নক্ষত্ৰৰ কথা লিখা আছে। গতিকে এইটোৰ কাৰ্যকলাপ পঢ়াৰ আগতে তোমালোকে প্ৰথমতে 4ৰ্থ শ্ৰেণীৰ পাঠ নং 15 গ্ৰহ আৰু নক্ষত্ৰৰ কথা এইটো ভালকৈ পঢ়িবা। এইবিলাক উত্তৰ কৰাত তেতিয়া তোমালোকক সুবিধা হ'ব। এতিয়া ইয়াত চাওঁচোন, এইটো আমি পঢ়ি চাওঁ।
ফৰকাল বতৰত ৰাতিপুৱা আকাশত আমি সূৰ্যটো দেখা পাওঁ। এই সূৰ্যটোৰ পৰাই আমি তাপ আৰু পোহৰ পাওঁ। সূৰ্যৰ নিজা তাপ আৰু পোহৰ থকা বাবে ইয়াক নক্ষত্ৰ বোলা হয়। সূৰ্যটোৰ দৰে আকাশত আৰু অসংখ্য নক্ষত্ৰ আছে। নক্ষত্ৰবোৰক তৰা বুলিও কোৱা হয়। ৰাতিৰ আকাশত আমি তৰাবোৰ তিৰবিৰাই থকা দেখা পাওঁ। ভালদৰে মন কৰিলে দেখা যায় যে এনেধৰণৰ আন কিছুমানে তিৰবিৰাই নাথাকি স্থিৰ হৈ জিলিকি থাকে। এইদৰে আকাশত স্থিৰ হৈ জিলিকি থকাবোৰে হৈছে গ্ৰহ। গ্ৰহবোৰৰ নিজা তাপ আৰু পোহৰ নাই। ইহঁতে সূৰ্যৰ পৰা পোহৰ আৰু তাপ পায়। আমি বাস কৰা পৃথিৱীখনো এটা গ্ৰহ। পৃথিৱীকে ধৰি আকাশত মুঠ 8টা গ্ৰহ আছে। সূৰ্য আৰু এই 8টা গ্ৰহক লৈ সৌৰজগত গঠিত হৈছে। সৌৰজগতৰ গ্ৰহবোৰ হ'ল ক্ৰমে বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। এই 8টা গ্ৰহই সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে। আনহাতে ৰাতিৰ আকাশত দেখা জোন বা চন্দ্ৰটো হ'ল পৃথিৱীৰ উপগ্ৰহ। ই পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে। বিজ্ঞানীসকলে বিশেষভাৱে কিছুমান যন্ত্ৰ সাজি আকাশলৈ পঠিয়াই দিয়ে। এইবোৰ হৈছে কৃত্ৰিম উপগ্ৰহ। চন্দ্ৰটোৰ দৰে ইহঁতেও পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে। ইয়াত ক্ৰিয়াকলাপ 1 দিয়া আছে, কৰি চোৱা। দিনৰ আকাশলৈ চোৱা, কি কি দেখিলা? ৰাতিৰ আকাশলৈ চোৱা, কি কি দেখিলা? গতিকে এইটো তোমালোকে ইয়াত লিখিব লাগিব। দিনৰ আকাশত কি দেখোঁ আমি? দিনৰ আকাশত আমি সূৰ্য দেখোঁ, ডাবৰ, মেঘ ইত্যাদি দেখোঁ। আৰু আকাশৰ ফালে চালে যিহেতু আকাশৰ ৰং নীলা, গতিকে নীলা ৰং দেখোঁ। তেনেকৈ ইয়াত লিখিবা। তাৰপিছত ৰাতিৰ আকাশত কি কি দেখোঁ? চন্দ্ৰ আমি ৰাতিৰ আকাশত দেখোঁ। অসংখ্য তৰা দেখোঁ। তাৰপিছত ৰাতিৰ উত্তৰ আকাশত আমি চালে আমি কি দেখোঁ? ধ্ৰুৱ তৰা দেখোঁ। গতিকে এইবিলাক তোমালোকে পাঠটো পঢ়ি এইবিলাক নিজে কৰিবলৈ চেষ্টা কৰিবা, নিশ্চয় পাৰিবা। ইয়াত আছে দিনৰ আকাশত কোনে আমাক তাপ আৰু পোহৰ দুয়োটাই দিয়ে? ইয়াৰ উত্তৰ কি হ'ব তোমালোকে নিশ্চয় জানা। এইটো উত্তৰ হ'ব সূৰ্য। সূৰ্য এটা নক্ষত্ৰ। তোমালোকে ইয়াৰ উত্তৰটো ইয়াত লিখি ল'বা। ৰাতিৰ আকাশত কোনে পোহৰ দিয়ে? ৰাতিৰ আকাশত চন্দ্ৰই পোহৰ দিয়ে। গতিকে ইয়াত তোমালোকে উত্তৰটো লিখি ল'বা। ক্ৰিয়াকলাপ 2, পাঠটো পঢ়া আৰু পাঠৰ সহায়ত তলৰ প্ৰশ্নৰ শুদ্ধ উত্তৰবোৰ বাছি উলিওৱা। ক নম্বৰত কি দিয়া আছে? সৌৰজগতৰ মুঠ গ্ৰহৰ সংখ্যা হ'ল কেইটা? ইয়াত 7টা, 8টা, 9টা, 10টা দিয়া আছে। গতিকে আমি অথনি পাঠত পঢ়িতে গম পাইছোঁ ইয়াৰ উত্তৰ হ'ব 8টা। খ নম্বৰত সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হ'ল? সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো কি? বুধ। গ নম্বৰত আছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হ'ল? ইয়াত দিয়া আছে বুধ, বৃহস্পতি, শুক্ৰ, শনি। আমি পাঠটি পঢ়োতে পাইছোঁ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হ'ল বৃহস্পতি গ্ৰহ। গতিকে ইয়াৰ উত্তৰ এইটো হ'ব। ঘ নম্বৰ আমি বাস কৰা গ্ৰহটোৰ নাম হ'ল কি? আমি বাস কৰা গ্ৰহটোৰ নাম কি? পৃথিৱী। আমি এইটো জানো। ঙ নম্বৰত কি আছে? পৃথিৱীৰ পৰা ওচৰত থকা গ্ৰহটো হ'ল? পৃথিৱীৰ নিচেই ওচৰত কোনটো গ্ৰহ আছে? এইটো শুক্ৰ গ্ৰহ আছে। পাঠত পঢ়োতে আমি পাইছোঁ। গতিকে ইয়াৰ উত্তৰ হ'ব শুক্ৰ। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ 5ম শ্ৰেণীৰ পৰিৱেশ বিষয়টি আলোচনা কৰিলোঁ। আশা কৰিছোঁ এই ভিডিঅ'ই তোমালোকক এই পৰিৱেশৰ প্ৰশ্নসমূহৰ উত্তৰ কৰাত সহায়ক হ'ব। পৰৱৰ্তী ভিডিঅ'লৈ তোমালোকৰ মাজত আকৌ উপস্থিত হ'ম। গতিকে আজি ইয়াতে সামৰিছোঁ। ধন্যবাদ।